আৰে আৰে ৰাৱণ ছাৰ নমস্কাৰ। কথাটো আছিল এনেধৰণৰ, ৰাতিপুৱাই ওলালো লগৰকেইটাৰ লগত মন্দিৰলৈ বুলি। ইমানখিনি মানুহ দেখি ভয়হে লাগিলে। ছাইডত আইচক্ৰীম এটাকে খাই ভাবিলো ব'ল যাওঁগে ঘৰলৈ বুলি। তাৰ পৰা ওলাই আহি আমি দৰ্শন কৰিলো ৰাৱণ ছাৰ, মালে কিনিলো এইটো বস্তু আৰু অলপ খেলিলো খেলা, যেনে ৰিং দলিওৱা, বল দলিওৱা, উৰুৱালো অলপ পইচা, হৈ যাব দিয়া। তাৰপিছত আমি আহিলো খাবলৈ কিবা এটা, যেনে হাক্কা নুডল, CCBC, তাৰ লগতে চিকেন পকোৰা। ৱাহ ৱাহ, টোটেল পইচা হ'ল 450 টকা। গ'ল মোৰ জেপৰ পৰা। হেপী পূজা অংকু দাদা। ঘৰ আহি মাক বস্তুটো গতালো, কিন্তু মায়ে ক'লে মই এইটো বস্তুৰ কথা কোৱা নাছিলো, কিন্তু মোৰ এক কথা, আনি দিছো যেতিয়া লগাবই লাগিব, য'তেই লগোৱা। ৰাতি আকৌ পূজা কৰি গ'লো মেলালে বুলি। সন্মুখত আছে চকৰি, উঠাৰ সাহসটো গোটাব নোৱাৰি চাইড কাটি আহিলো আমি খেলিবলৈ, খেলিবলৈ নহয়, ফুটাবলৈ গুলি ফুটাই আহিলো আমি মেটাভাৰ্ছ খেলিবলৈ। ইয়াত আহি গম পালো নেটৱৰ্ক প্ৰব্লেম হৈ আছে বোলে, এতিয়া খেলিব নিদিয়ে। বাদ দিয়া লাহেকে আহিলো ঘৰলে বুলি। আজি মাও গৈছিলে মেলালে, মায়ে কিনিলে নেকলেছ, কাণফুলি আদি। আজি ৰাতি ভাত খোৱাকে আহিছে বৰমা আৰু বৰ্তা, সেইকাৰণে বনিছে মাংস।